গুড মৰ্ণিং। এতিয়া বৰষুণৰ বতৰ ছাতি তলৰ পৰাই এতিয়া ব্লগৰ আৰম্ভণি কৰিবলগীয়া হৈছে। আমি এতিয়া যাবলৈ ওলাইছোঁ এটা লং ট্ৰিপত, মানে অলপ দীঘলীয়া হ'ব। আমি যাম এতিয়া অসমৰ কাষৰীয়া এখন ৰাজ্য, বহুত ধুনীয়া ৰাজ্য, যিখনক আমি সূৰ্যোদয়ৰ দেশ বুলি কওঁ। বাকী আপোনালোকে গম পাবই, গতিকে বলক ভিডিঅ'টো এনেকৈ আৰম্ভণি কৰি লওঁ। চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল বি ব্লগছ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো বহুত ভাল। গতিকে বলক দেৰি নকৰোঁ। বাকী মোৰ লগত আৰু 9জন যাব, আমাৰ কলিয়াবৰৰ গোটেই গেংটো উঠি পৰি যাব, গতিকে সকলোকে দেখা পাব। গতিকে বলক দেৰি হৈছে। ট্ৰিপটো ৰিছেট কৰি লওঁ। ট্ৰিপ এ ৰিছেট, ট্ৰিপ বি ৰিছেট। ঠিক আছে। আৰু এটা ক'ত গ'ল? অভিনৱ ক'ত? ড্ৰাইভাৰ ক'ত? মজা মজা। বাকী মোৰ গাড়ীত এয়া জীৱন আছে এইফালে। ইফালে এইটো কে ওলাই যায়, মাজলৈ আহি যাম। এইটো কে। বাকী এইখন গাড়ীখনৰ নাম্বাৰ 922। এইখন নহয় নেকি সিহঁতৰ গাড়ী কিবা? 922 আছিলে নে সিহঁতৰ গাড়ীখন? দেখুৱাই দিয়া, আমাৰ ব্যৱস্থাটো দেখুৱাই দিয়া। কি ব্যৱস্থা কৰিছিলে দেখুৱাই দিয়া। সেইকাৰণে ৱাকি টকি লগাই পেলাই ব্যৱস্থা কৰি আমি দুখন গাড়ীত গৈ আছো যিহেতু, গতিকে যোগাযোগৰ বাবে এইটো লোৱা হৈছে। কিন্তু জমনি কথাটো হ'ল আকৌ ফোন কৰি পেলাই ক'বলগীয়া হৈছে, মানে কথাটো একেটাই হ'ল যে প্ৰথমে ফোন কৰি পেলাই ৱাকি-টকি অন কৰিবলৈ ক'ব লাগিব, ইয়াত কানেকশ্যন হ'ব। মাজে মাজে কাম নাইকিয়া হৈ যায়, আকৌ ফোন কৰি ক'বলগীয়া হয়। 5 কিলোমিটাৰকে দূৰত গ'লে মানে ফ্ৰিকুৱেঞ্চিটো নাপায়, আকৌ ফোন কৰি ক'ব লাগিব যে লাহে লাহে চলোৱা বুলি। নাই, একচুৱেলি এনেও হ'ব পাৰে, আমি আজি এক্সপিৰিয়েঞ্চ নাই ন, আমি মিলাব জনা কথা আছে। এইটোতো ব্যৱহাৰ কৰা মানুহে জানিব ভালকে। হেল্ল', এইফালে আমাৰ আৰু এজন সদস্য বাঢ়িলে, আমাৰ ইয়াৰ ৰুমমেট, মোৰ পুৰণি ৰুমমেট, আমাৰ লইংদা। হাই কৰি দিয়া। তুমি গমেই পোৱা নাই ক'ত কেমেৰা অন হৈ আছে বুলি? গমেই পোৱা নাই আকৌ। এইফালে দেখা নাই কেমেৰা অন ক'ত আছে এতিয়া? এতিয়া বহুত দিনৰ পিছত লগ পালো। য়েছ, বহুত দিনৰ পিছত। শুৱালকুছি দে। চব মুতিবলৈ নামি যায় গাড়ী পৰা। কি হ'ল? এইখন ভাল লাগে দেই, ব্ৰিজাখন এতিয়া নতুন মডেলটো। হাইট চোৱা না, গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল, গাড়ীখনৰ লুকটো ভাল হৈ গ'ল। এখন আমাৰ হেৰি বুলি কয় নহয় ব্ৰিজাখনক, গৰিবকা ৰেঞ্জ ৰ'ভাৰ। এয়াৰবেগ আছে কি? এয়াৰবেগ কেইটা আছে? দুটা। আৰে দুটা এয়াৰবেগ লৈ পেলাই 5 ষ্টাৰ আনি থৈছে, টেনচন কি লৈছ? ইণ্ডিয়াৰ চেফেষ্ট কাৰ, চেফেষ্ট কাৰত বহি আছে। এইখনতকে এইখনত অলপ বেছি চেফ, গম পাৱ নে নহয়? এইখনত এইফালে এতিয়া এই সোঁফালে যে, সোঁফালে গ'লে তুমি তলাতল ঘৰ পাবা, গোলাঘৰ পাবা। সেইফালে চোৱা, এখন দুৱাৰ এইফালে গ'ল। তাৰপৰা এতিয়া আমি ৰংঘৰ পাম। এয়া চোৱা, এইফালে আমি ৰংঘৰ পাম। সেয়া ৰংঘৰ চাইনবোৰ্ড চোৱা। আমি শিৱসাগৰ পালোহি। এইটো ৰংঘৰ অলপ ওলাই আছে পাটনাৰত। কিয় গাড়ীখন লগ কৰিবলৈ সেইকাৰণে এনেকৈ হা? এইয়া তোলা ভালকে তোলা। ৰংঘৰ ফটো ছেশ্যন চলি আছে, চেলফি লোৱাত পাব। ময়ো লওঁ চেলফি ললো। সেয়া ৰংঘৰৰ বাকৰিত আমাৰ ল'ৰাকেইটা মানে হেৰিটো চাবলৈ আহিছে মানুহ। শিক্ষামূলক ভ্ৰমণ আহিছে। ক তোমাৰ ল'ৰা ছোৱালীকেইটাক নানিলে আছে? মোৰ ল'ৰা ছোৱালীকেইটাক মই বিদেশত পঠাইছো।
চব ঠিকে আছিলে কালি গাড়ীখন ধুৱাইছিলো 200 টকা খৰচ কৰিছিলো দেখি পেলাই আকৌ 100 টকা দি এক্সট্ৰা বাহিৰে বাহিৰে ধুৱাই দিছিলো গাড়ীখন ধুৱাইছিলো গাড়ীৰ অৱস্থা তাৰ গাড়ীৰ অৱস্থা বেয়া মোৰ কেমেৰা একো নেদেখে চব কেমেৰা অৱস্থা এই আমি পলাশ দত্ত ঘৰ পালোহি পলাশক ল'বৰ কাৰণে বাকী কওক আপোনালোকৰ অনুভৱ কওক মই গাড়ী চলাব পাৰিছো নাই একদম আহিছে 9.5 আউট অফ 10 মজা মজা এটা 10 দিয়া নাই এতিয়ালৈকে হ'ব পুৰা 10 ঘূৰি অহালে পুৰা 10 হৈ যাব আচ্ছা এইটো হ'ব পাৰে নহ'ব কমিবও পাৰে দেই ঠিক নাই মানে নিউ নিচিনা লগা নাই আৰু ঠিকে আছে ব'লা এয়া ডক্টৰ ঘৰ পালে তুমি ওলোৱাই নাই যে ৰৈ থাকিব নাই ব'লা কি ওলোৱা আকৌ পটাপট আকৌ আমি সোমাম বুলি কথাই দিয়া নাছিলো এয়া পলাশৰ ঘৰত টি ব্ৰেক খাব লাগে খাব লাগে খাব লাগে খাব লাগে খাব লাগে ব'লা ব'লা বৰষুণ দিছে পটাপট বাই বাই ঐ পলাশ আহা আকৌ বেটাই মোৰ গাড়ীত উঠিব বিচৰাই নাই দামী গাড়ীলৈ উঠিবলৈ গৈছে আমাৰবোৰ কম দামী গাড়ী যে সেইকাৰণে উঠিব নিবিচাৰে না মই এনেই মাতিছে বুলিহে ভাবিছিলো এনেই মাতিছে বুলিহে ভাবিছিলো মৰাণ আহি পালোহি এতিয়া সেয়া চবে ভাত খাবলৈ গৈছে ভাত খাবলৈ যাব লাগে জুই খালত ইয়াত টোপোলা ভাত এইটো বইল গাহৰি আৰু এইবোৰ কিবা কিবি দিছে মই থাকি যাওঁ এতিয়া বেয়া দিছে এইটো আনবক্সিং কৰি লওঁ ক্লিয়াৰ ক্লিয়াৰ কৰি দিলি ন উত্তম দা বেমাৰী মানুহ সেইবিলাক হেৰি খাইছে এই কি বুলি কয় শাকাহাৰী ৰুম চলা এওঁ বেমাৰী মানুহ আমি চব খাওঁ এওঁ বেমাৰী নহয় বাৰু এওঁ বেমাৰ আছিলে এতিয়া ভাল কৰিলে আৰু তেখেতৰ বেমাৰী মানুহ এয়া আমাৰ ড্ৰাইভাৰ চেঞ্জ কৰিছো আমাৰ দত্তই চলাইছে এতিয়া এতিয়া আমি চুকাফা পাইছোহি চুকাফাৰ পৰা আমি ধেমাজি অভিমুখে গৈ আছো এতিয়া বগীবিল পাম এয়া আমি বগীবিল উঠিবলৈ লৈছো বগীবিল পাইছো সেই অৰুণাচলৰ পাহাৰলৈ আছে বাকী দেখিছে আপুনি বগীবিল দলং পালোহি বগীবিল দলঙৰ পৰা আৰু অকণমান আগুৱাই গ'লে আমি এতিয়া ধেমাজি পামেই দলং পাৰ হ'লে ধেমাজি পিছে আমি ধেমাজি নাযাওঁ আমি বেলেগ এফালে যাম এইটো কোলাজান তিনিআলি পালোহি এইফালে যোৱা হ'লে আমি ধেমাজি গ'লোহেঁতেন কিন্তু আমি এতিয়া ধেমাজি নাযাওঁ আমি যাম এই জোনাইফালে গতিকে আপোনালোকে গম পাইছে আমি ক'লৈ গৈ আছো অনুমান কৰিব পাৰিছে চাগে আমি এতিয়া গৈ আছো নাই এতিয়া নকওঁ এয়া চিলাপথাৰ পালোহি কিন্তু আকৌ উভতি যাব লগা হৈছে বেগু কাৰণে সেইটো আমাৰ জেং মানুহটো এইটোৱে আমাক এতিয়া অকণমান নচুৱাইলে আজি ৰাতি জেং কৰিম আকৌ
চিলাপথাৰত ৰৈ আছে, চিলাপথাৰখন নিজে ভালকে চিনি নাপায়। তাৰ চিলাপথাৰ কলেজৰ ওচৰত আমি গৈ বিচাৰি আছো, সি কৈছে কলেজৰ ওচৰত মই নাই বোলে। ইফালে আকৌ সন্মুখৰ পৰা আহি ওলাইছে। ভাল লাগিছে আমি চিলাপথাৰ পাৰ হৈ আহিলো আৰু এতিয়া আমি চিমেণ্ট চাপৰি পামগে আৰু 20 কিলোমিটাৰ মান যোৱাৰ পিছত চাগে চিমেণ্ট চাপৰি পাম। অৰুণাচলৰ পাহাৰ, আমি অৰুণাচলৰ পাহাৰ দেখি আছো। য়েছ, আমি এতিয়া গৈ আছো অৰুণাচল, আমাৰ সূৰ্যোদয়ৰ দেশ বুলি কয় ন। গাড়ী জঁপিয়াই গৈছে। আমি এতিয়া গৈ আছো অৰুণাচল। এতিয়া আপোনালোকে দেখা পাইছে এয়া আগত অৰুণাচলৰ পাহাৰ, কি নাজাৰা। ফটো এখন মাৰা কোনোবাই। দেখিছে এয়া অৰুণাচলৰ পাহাৰ। আমি আৰু অলপ আগত গ'লে জোনাইৰ পৰা আমি অৰুণাচলৰ বৰ্ডাৰ পাম, গেট পাম। গেটত পাছ উলিয়াই পেলাই আমি এতিয়া যাম অৰুণাচল। চ' এক্সাইটেড নে? Yes, fully excited. Yes, we are very very excited. এয়া আমি আহি পেলাই এতিয়া জোনাই পাইছোহি। জোনাইৰ পৰা আৰু অকণমান আগত গ'লে আমি এতিয়া ৰুকচিন গেট পাম, যিখন গেটেদি আমি অৰুণাচল সোমাম। বাকী অসমৰ আমি একেবাৰে পূব সীমান্তত আছো এতিয়া, মানে অসমৰ একেবাৰে লাষ্ট চহৰ বুলি ক'লে জোনাই। ইফালে আপোনাৰ ব্ৰহ্মপুত্ৰ ইপাৰে আছে শদিয়া, এইফালে আপোনাৰ জোনাই। এইখন ৰুকচিন গেট নহয়, চিধা চিধা। পাছিঘাট সেইফালে 35 কিলোমিটাৰ দেখাইছে। আমি গেটটো বনাব লাগিব, পাছটো বনাব লাগিব, সুধি চাব লাগিব। আমি এতিয়া ৰুকচিন গেটত পালোহি, খালি আমি এতিয়া পাছটো ক'ত বনাই সুধি লওঁ, পাছৰ খবৰটো লৈ লওঁ। পাছ বুলি অকণমান আগত বনাই আৰু অকণমান আগবাঢ়ি যাব লাগিব। ইয়াতে পাছ উলিয়াব লাগে, কিন্তু দুৰ্ভাগ্যবশতঃ আমি টাইমত আহি নাপালোঁ। 5টা বাজি গ'ল, মে বি চাগে 4টা বজাত বন্ধ কৰে। এতিয়া আজি আমি পাছ নোহোৱাকৈ যাব লাগিব। কাইলৈ আমি চাওঁ, কাইলৈ যদি পাৰোঁ অনলাইনত আমি পাছটো উলিয়াই ল'ব লাগিব। সেয়াই, অলপ আৰু সোনকালে অহা হ'লে আমি পাছটো বনাব পাৰিলোহেঁতেন। বাকী আমি যিখন ৰিজৰ্টত বুকিং কৰি থোৱা আছিলে আজি ৰাতি থাকিবৰ কাৰণে, তেওঁলোকে কৈছে একো নাই, আহিব পাৰিব বোলে, গুচি আহক। এতিয়া আমি গেটৰ পৰা ওলাই আহিলো, অৰুণাচলৰ ভিতৰত সোমালো আৰু এতিয়া আপোনালোকে সন্মুখৰ নাজাৰা চাওক। কিয় কিয় স্পেচিয়েল হাঁহি মাৰিছে। আকৌ এইবিলাকে ছাবস্ক্ৰাইবাৰ পৰা বেলি ডুবিব হৈছে। আমি পামহি আৰু প্ৰায় 5-6 কিলোমিটাৰমান আছে পাছিঘাটলৈ। সৌ পাহাৰ দেখি আছে, কাইলৈ আমি যাম পাহাৰ চাবলৈ। সেয়া আমি পাছিঘাট সোমালো। এয়া আপোনালোকে দেখিছে পাছিঘাট, এইটো পাছিঘাটৰ NRL ডিপু। গৰু মাংস অপেন বিক্ৰী হয় না? অৰুণাচলৰ একেবাৰে ভিতৰত পাই গলোহি। গুগল মেপে লৈ আহিছে, নাজানো আৰু ক'ত নিয়ে। ইয়াতো ৰাস্তাই নাই দেখুৱা, ৰাস্তাই নাই দেখুৱা। ইউ টাৰ্ণ ল'বৰ কাৰণে ক'লে নাই মাত্ৰ আমাক মেপখনত। মেপ ভুল হৈ আছে, এতিয়া তেওঁ যি কৈছে আমি সেইটো যাব লাগিব। গুগল মেপ ভুল হৈ আছে দেই, গুগল মেপ কিন্তু ভুল দেখাই আছে, ভুল হৈ আছে চিৰিয়াছ। আজি আমাৰ ডেষ্টিনেশ্যন পাই গলোহি। আমি ইয়াতে বুকিং কৰি থোৱা আছিলে হোম ষ্টে। সেইকেইটা ওলাব বিচৰা নাই। জীৱনে ইয়াত অৰুণাচলত আহি পাৰ্টনাৰ পাই গ'ল। মজা মজা। বাকী এয়া ইয়াতে আৰু আমি ক'ৰবাত থাকিব লাগিব আজি। এয়া বহুত ধুনীয়া প্লেচ, আমি আগতীয়াকৈ পাই গ'লো। এনে কিন্তু ৰাতিপুৱা আহি বেছি ভাল লাগিব হয় নাই কোৱা? এতিয়া মানে টাইমটো পাৰ হৈ গ'ল, অলপ 1 ঘণ্টামান দেৰি হৈ গ'ল।
ঐ আৰু আগলৈ নাযায় কে ধুৰুং জীৱন এইফালে পল্লৱ ফুল্লি এক্সজস্টেড অভিনৱ পিগু লয়িং আমাৰ উত্তম লয়িং ডাঙৰীয়া বহি আছে বাকী ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে যদি ভিডিঅ'টো চাই অকণমানো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ কিবা কমেণ্ট থাকিলে কমেণ্টত লিখিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপুনি যদি প্ৰথম মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অ'কে তেতিয়াহ'লে টাটা বাই বাই কাইলৈ নেক্সট ডে গোটেই ব্লগটো আপোনালোকে দেখা পাব কাইলৈ ক'ত ক'ত যাম এতিয়ালৈ আহিছোঁ বাই বাই